নমস্কাৰ বন্ধুসকল সকলো মই ইউটিউব চেনেল পেজলৈ স্বাগতম জনাইছোঁ। আজি উৰুকা সকলোৱে ভোগালী বিহু শুভেচ্ছা জনালোঁ। আজি উৰুকা বুলি এয়া মোনা বেগ লৈ পেলাই বজাৰলৈ যাওঁ। এই আমাৰ ফটাহিল যোনটো বজাৰ ফটাহিল বজাৰ ওলাইছোঁ। কি ওলাইছে, কেনেকুৱা ধৰণৰ মাছ ওলাইছে, উৰুকা বজাৰ আপোনালোকক দেখুৱাম, ময়ো চাম। তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰি চাই যাওক। ধন্যবাদ। ফটাহিল বজাৰ সোমোৱাৰ এই আৰম্ভণিতে এয়া লোকেল মুৰ্গী আৰু এইটো হাঁহ চাওক। হাঁহ আজিতো হাঁহ খাবই লাগিব। এয়া ফটাহিল বজাৰ, মাছৰ বজাৰ। বিভিন্ন ধৰণৰ মাছেৰে ভৰি পৰিছে আৰু লোকসকল আহিছে আজি উৰুকা নিশা খাবলৈ লগে ভাগে। বিভিন্ন ধৰণৰ মাছ, ভকুৱা, বৰালি, চিতল, ৰৌ আৰু চাইজ দেখিছেনে ভিউৱাৰ্ছসকল, কি ডাঙৰ ডাঙৰ চাইজেদি ভৰি পৰিছে ফটাহিলৰ মাছৰ বজাৰ। ময়ো চাই আছোঁ, চাওঁ কোনটো কি মাছ লওঁ। ভিউৱাৰ্ছসকল, এই ভকুৱাটো চাইজ দেখিছেনে? এইটো 10 কেজিমান ওজনৰ হ'ব আৰু পাৰ কেজি 600 টকা তেওঁলোকে চাৰ্জ কৰি আছে। আপোনালোকে কাটিও ল'ব পাৰে। কাটি ল'লে অলপমান চাৰ্জটো বেছি হ'ব। আৰু এয়া চিতল চাওক, চাইজটো দেখিছেনে? আজিতো উৰুকাৰ ভোগালী বুলি চিতলটো খাবই লাগিব। মেইন যোনটো ইনগ্ৰিডিয়েণ্ট হ'ব, মেইন যোনটো আইটেম হ'ব, সেইটো চিতল হ'বই লাগিব। এয়া ময়ো চিতল ল'লোঁ। চিতলৰ দামো 1200 বুলি কৈছে। যিমানেই দাম নহওক কিয় গ্ৰাহকসকলে লৈছে, কাৰণ আজি ভোগালী বিহু খাবই লাগিব, উৰুকাৰ নিশা আমি খাবই লাগিব চবেই মিলি। যিমানেই দাম নহওক কিয়, আশা কৰোঁ আপোনালোকেও লৈছে চাগে। বিহু বুলি দৈটো খাবই লাগিব। এয়া ৰামদিয়াৰ দৈ। দৈ কিমান এইবিলাক? 140 টকা লিটাৰ ৰামদিয়াৰ দৈ। ইয়াতে বিভিন্ন ধৰণৰ বজাৰ বহিছে, পিঠা পনাৰ বজাৰ বহিছে। আজি উৰুকা, কাইলৈ চিৰা খাবই লাগিব, চিৰা দৈ খাবই লাগিব। বিভিন্ন ধৰণৰ চিৰা ইয়াতে বহিছে। জহা চিৰা, বৰা চিৰা, গুড়, লাড়ু, পিঠা, জহা চাউল, বৰা চাউল। গ্ৰাহকসকলে নিজৰ পচন্দ মতে ক্ৰয় কৰি আছে। এয়াই বিহু, আমাৰ মৰমৰ ভোগালী বিহু। সকলোৱে মিলিজুলি আজি আমি এসাঁজ খাম আৰু কাইলৈ আমি মেজি জ্বলাম, যাতে সকলোৱে এই ভোগালী বিহু কঢ়িয়াই আনে সুখ সমৃদ্ধি, তাৰে কামনা কৰিছোঁ। মাছটো লোৱা হ'ল, কিন্তু মাছ কিহেদি খোৱা যায়, সেইকাৰণে এই পাচলি বজাৰলৈ আহিলোঁ। কাঠ আলুটো খাবই লাগিব আজি, কাঠ আলু নহ'লে বা লাও দি খাম। আপোনালোকে কমেণ্ট কৰি জনাবচোন, মাছ আপোনালোকে কিহেদি খালে। ভিউৱাৰ্ছসকল, আজিৰ এই ভোগালী বিহু বুলি সৰু ব্লগটো আপোনালোকৰ কাৰণে বনালোঁ। আৰু কেনেকুৱা ধৰণৰ উৰুকা বুলি বজাৰ বহিছে স্পেচিয়েলি ফটাহিল বজাৰত, সেইটো আপোনালোকক দেখুৱালোঁ। আৰু মই কি ল'লোঁ, কি বজাৰ কৰিলোঁ, সেইটোও দেখুৱালোঁ। আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন, আজি উৰুকা নিশা আপোনালোকে কি মাছ খাব আৰু কিহেদি খাব মাছটো, আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পাইছে, প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু বেল বাটন দাবিব নাপাহৰিব। ধন্যবাদ।